Hello everyone, welcome to my another mini vlog. আৰু আজি মই এটা বডি পেক বনাম যেটো বহুত বেছি ভাল ওলাব। মই একদম ভাবা নাছিলো ভাল ওলাব বুলি। তো এই পেকটো বনাবৰ কাৰণে আমি যে ইউজ কৰো ঘৰত হালধি, জাস্ট নৰ্মেল হালধিটো আমি অকমান পেন ফ্ৰাই কৰি ল'ব লাগে। পুৰা ডাৰ্ক ব্ৰাউন হ'ব কাৰণে হা, কিন্তু ক'লা কৰিব নালাগে, জ্বলাই পেলাব নালাগে, ব্ৰাউন কৰিবৰ কাৰণে। আৰু আমি যে ইউজ কৰো ঘৰত চেনি, তো সেই চেনিটো একদম ফাইন পিছি ল'ব নালাগে, অকমান মানে পিচিব লাগে, পুৰা ডাইৰেক্ট গোটা গোটা থাকাকে নহয়। তাৰ পাছত আমি কফি 2 পেকেট ল'ম, কফি দিবই লাগিব, তো কফি 2 পেকেট আমি ল'ম। যেহেতু মই এইখিনি বনাইছোঁ সেই হিচাপত 2 পেকেট কফি ইনাফ মোৰ কাৰণে, মানে আৰু এইখিনি বস্তু মই গোটেই গাত লগাইছোঁ। তো 2 পেকেট কফিটো মোৰ কাৰণে হৈ গৈছে। আৰু আপোনালোকে যদি কোৱান্টিটি বেছিও কৰে তেনেহ'লে কফিও বেছি কৰিব, আৰু যদি কমকৈ বনায় কফিও এপেকেট দিলেও হৈ যাব ন তেতিয়া। তাৰপাছত চেনি আছে আৰু সেইখিনি স্ক্ৰাবৰ নিচিনা কাম কৰিব ন, সেইকাৰণে আমি নাৰিকল তেল অকণমানো দিম। আৰু তাৰপাছত বডি ৱাছ বা চেম্পু যিয়ে নহওক, আৰু বডি ৱাছ হ'লেও হ'ল, চেম্পু হ'লেও হ'ল, যিয়ে নহওক হ'লেই হ'ল। আৰু এনেকুৱা নহয় এইটো বেছি কাম কৰিব সেইটো বেছি কাম কৰিব। এতিয়া এনেকুৱা লাগি আছে যে ইমান বেছি মানে শুকান কেনেকৈ লগাম, সেই বুলি আকৌ পানী একদম এড নকৰিব। ইয়াত একদম পানী দিব নালাগে, যিমান লৰাই থাকিব সিমান এইটো পাতল হৈ যাই থাকিব, যিমান লৰাই থাকিব সিমান পাতল হৈ যাই থাকিব। বেছি পাতলো কৰিব নালাগে, বেছি ডাঠো কৰিব নালাগে। মই লৰাই আছোঁ আৰু পাতল হৈ যাই আছে, এনেকৈ পাতল হৈ যাই থাকিব। লগোৱাৰ আগতো অকণমান লৰাই ল'ব একদম ভালকৈ, ধুনীয়াকৈ পাতল হৈ যাব। আৰু যেতিয়ালৈকে মানে একদম এইটো টেক্সচাৰত আহি নাযায়, এনেকুৱা হৈ নাযায়, তেতিয়ালৈকে মানে ধুনীয়াকৈ লৰাই থাকিব, মিক্স কৰিয়ে থাকিব আৰু হা। আৰু লগোৱাৰ আগতো এবাৰ লৰাই ল'ব। দেখিছে বেছি থিকো নহয়, বহুত থিনো নহয়, একদম বহুত বেছি ঠিক হোৱা নাই আৰু একদম থিনোটো হোৱা নাই। আৰু মই এখন হাতত লগাম, কাৰণ তেতিয়া গম পাম ন মানে গৈছে নে নাই টেনিং। মই এইটো নকওঁ 100% টেনিং গুচি যাব, কিন্তু 20 to 30% টেনিং যাবই। মোৰ গৈছে, একচুৱেলত কৈছোঁ, মোৰ গৈছে। আৰু 5 মিনিটমান হাতত পূৰা ধুনীয়াকৈ ঘঁহিলে, মাছাজ নকৰিলেও হ'ল, এনে ঘঁহি পেলাই অকণমান টাইম ৰাখি ধুই দিলে একদম ধুনীয়া। আৰু মই ৰিজাল্টটো বাহিৰত দেখুৱাইছোঁ, কাৰণ বাহিৰত বেছি মানে ভালকৈ দেখি, ভিতৰতকৈও বেছি নেচাৰেল ন, ডাইৰেক্ট ভালকৈ দেখি। আৰু চিৰিয়াছলি বহুত বেছি ভাল ৰিজাল্ট আহিলে। সেইটো এবাৰ মানে লগাব, অকণ মাছাজ কৰিব, 5 মিনিটৰ কাৰণে ৰাখিব, বাছ হৈ গ'ল। এয়া মই হাত ধুই আহিলোঁ, মই ঘৰত ভালকৈ ৰিজাল্ট দেখা নাই। আৰু মই ভাবিলোঁ এবাৰ বাহিৰত চাওক, মই একো ফিল্টাৰ ইউজ কৰা নাই, একো এডিটিং কৰা নাই, একোৱেই কৰা নাই, ডাইৰেক্ট বাহিৰত আহি পেলাই সেই বেক কেমেৰাতে মই ভিডিঅ' কৰিছোঁ। এখন হাত অলপ হ'লেও হৈছে, 100% মোৰ পৰা ট্ৰেইনিং যোৱা নাই আৰু নাযায়ও, কিন্তু 20-30% যাব মই চিয়'ৰ, কাৰণ মোৰ পৰাতো গৈছে। চ' আপোনালোক সকলোৱে ট্ৰাই কৰি চাব, দেন মোক আহি পেলাই ক'ব। আৰু আজিলৈ মানে বাই বাই।